এভৰিৱান আৰু আজি মই কোনো ধৰণৰ মিনি ব্লগ লৈ অহা নাই। এইটো বহুত দিন আগৰে এটা ভিডিঅ' হয়, এটা ফুচকাৰ ৰেচিপিৰ ভিডিঅ'। যিহেতু মই বাহিৰত ফুচকা খোৱা বাদে দি দিলোঁ, গতিকে ভাবিলোঁ ঘৰতে বনাই খাওঁ। ঘৰত যিহেতু আগৰে আনি থোৱা ফুচকাৰ পাপৰ আছিলেই, তো প্ৰথমতে মই কেইটামান আলুৰ বাকলি নিকাই লৈছিলোঁ। বাকলি নিকোৱা হোৱাৰ পিছত মই আলুবিলাক প্ৰেছাৰ কুকাৰত সিজিব দি দিছিলোঁ। আৰু তাৰ পিছত ষ্টেপটো হ'ল ফুচকাৰ পানী, যিটো মই আজি বনাইছিলোঁ ধনিয়া পাত আৰু বন্ধাকবিৰ পাতেৰে। এই দুটা পেষ্ট কৰি দিছিলোঁ আৰু তাতে কেইটামান জলকীয়াও দি দিছিলোঁ, কেঁচা জলকীয়া। আৰু সেই মিক্সাৰটোত মই আগতেই ভিজাই থোৱা অলপমান তেঁতেলী ৰস দি দিছিলোঁ আৰু তাৰপিছত অকণমান নেমু চেপি দি দিছিলোঁ। তাৰপিছত মই তাত অলপমান নিমখ দি দিছিলোঁ পৰিমাণ অনুসৰি আৰু অকণমান পানী দি মিক্সাৰখিনি মিক্স কৰি লৈ আছিলোঁ। যিহেতু তেঁতেলী পানীটো খোৱা ইমান এটা ভাল নহয়, সেইবাবে আজি এই গ্ৰীণ পানীটো বনালোঁ। আৰু তাৰপিছত মই সিজোৱা আলুখিনি ধুনীয়াকৈ মেছ কৰি লৈছিলোঁ। আৰু তাৰপিছত তাত অকণমান পৰিমাণ অনুসৰি মই নিমখ দি দিছিলোঁ। আৰু যিখিনি আমি পানী বনাইছিলোঁ, সেই ফুচকাৰ পানীখিনি, সেই পানীও অলপ অলপ দি দিছিলোঁ তাত ফ্লেভাৰটো আহিবৰ বাবে। আৰু সেই আলুতে মই পিঁয়াজ আৰু তিয়ঁহ সৰু সৰুকৈ কাটা তাতে এড কৰি দিছিলোঁ আৰু লগতে এটা নেমু চেপি দি দিছিলোঁ। আৰু তাৰপিছত তাত মই এড কৰিছিলোঁ অলপমান ৰঙা জলকীয়া গুড়া আৰু তাৰপিছত অলপমান দি দিছিলোঁ জিৰাৰ গুড়া আৰু তাৰপিছত দি দিছিলোঁ এটা মিক্সিং মছলা আৰু তাৰপিছত মই গোটেই আলুখিনি ধুনীয়াকৈ সানি লৈছিলোঁ। আৰু এনেতে আমাৰ আলুখিনিও ৰেডি হৈ গ'ল আৰু এখন এখন কৰি ফুচকাৰ পাপৰখিনিও গোটেইখিনি ভাজি লোৱা হ'ল। আৰু সৰ্বশেষত গাইজ কিমান ধুনীয়া লগা হৈছিলে ফুচকাখিনি, দেখিয়ে ইমান ভাল লাগি গৈছিলে আৰু খোৱাৰ বাৰু টেষ্টটো আছিলেই, সেইটো নকওঁৱে। এটা ভাঙি দেখা